হা ফাটাই দিছে না কঠীয়া গুলিব আহিছে আৰু পুৰা এইটো আছে লগত দুজনে আছো কেইজন আছিলে 4জন 5জন হেনতে গ'ল এতিয়া বৰ্তমান বান্ধি আছো আৰু গৰম কলা পটল দিলেহে তামাম গৰম কৰিব আৰু ভাত খাই এইকেইটা বুলিছে চাই লওঁ নাই সুধা আছে আৰু কেনেকা পুৰা গৰম না এই কি ক'ম আৰু পুৰা গৰম হৈ গৈছে পানী এতিয়া আমি গৈ আছোঁ ভাত খাবলৈ নোৱাৰি তামাম গৰম যিকেইটা আছিল মানুহ সেইকেইটা গুচি গ'ল এতিয়া আমি ভাইটিৰ লগত আছোঁ আমি যাওঁ আমি তাৰমানে লাষ্টত যোৱা কাৰণটো আমি অলপমান 5-10 টাকা বেছি গুলিলোঁ আৰু এতিয়া গৈ আছোঁ তামাম গৰম আজি কিমান দিছে গৰম হও 36 আৰুতো আছে চ' এতিয়া বৰ্তমান গৈ আছোঁ আৰু ভাত চাত খাই লৈ পূৰা ভোক লাগি গৈছে ৰাতিপুৱা খালী পেটে দি আহিছিলোঁ আৰু এতিয়া পথাৰৰ আলি গৈছোঁ গাড়ী থৈ দিছোঁ এই বহুত আগত পানীও নাই আৰু বটলত ভোকো লাগিছে ভাত খাই আহোঁ তাৰপিছত আপোনালোকক দেখাই আছোঁ বাদ বাকীখিনি পৰা খানা চানা খাই ফুল ৰেডি এতিয়া আহি গ'লোঁ আৰু সেই জেগাটোত য'ত কঠীয়া উঘলিব গৈছিলোঁ মানে এতিয়া তাতে গৈ আছোঁ কঠীয়া উঘলিব গৈ আছে ফোনত পূৰা ব্যস্ত হৈ আছে চাওঁ মুখখন চিনি পোৱা নাই তক এই পোৱালি মুখখন চাওঁ মুখখন ঘূৰাই দি না অঁ মাৰ মাৰ জলদি জলদি মাৰ কেইটা 160 বঢ়িয়া বঢ়িয়া লাগি আছে আৰু চ' বেছি নাই এইখিনি আছে পুৰা চ' গৰম অলপ প্ৰেছ লৈ লৈছোঁ এয়া লাগি আছোঁ চবেই পুৰা হাতৰ অৱস্থা হৈ গৈছে লাষ্ট টাইম লাষ্ট খতম হ'ব আৰু এইখিনি আৰু নাই আৰু এইখিনি লাষ্ট আৰু পূৰা খতম পূৰা অলপ আছে আৰু নাই আৰু কমপ্লিট হৈ যাব আজি আৰু পূৰা সেইখিনি আছে সেইখিনি এতিয়া নুগুলে চ' এইখিনি কমপ্লিট হৈ যাব আৰু আজি